কমিটিৰ সমভিষৰ অভিয়ান মোৰ দ্বিতীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত ভাল এটা ভিডিঅ' বনাব গৈ আছোঁ আৰু ভিডিঅ'টো বহুত ইণ্টাৰেষ্ট হ'ব আৰু দেখাম মই আপোনালোকক ক'ত যাওঁ, কি কৰোঁ, কেনেকৈ থাকোঁ আৰু চাবলৈ আপোনালোকক বহুতেই ভাল লাগিব আৰু সেইকাৰণে দেখাই গৈ থাকিম। দেখাই গৈ থাকিলে চায়ো গৈ থাকিব আৰু যাতে ভিডিঅ'টো আধা চাই যাতে আধাতে শেষ নকৰে। আজি বহুত ভাল লগা ভিডিঅ' হ'ব, তাকে যাওঁচোন, আগলৈ গৈ থাকোঁ, চাই গৈ থাকিব। দেখিছেই মই ইমান ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ আৰু মই ৰাতিপুৱা কৈছিলোঁৱেই মই কিবা এটা দেখাম আৰু বহুত ভাল এটা মানে ভিডিঅ' বনাবলৈ গৈ আছোঁ মোৰ মা ঘৰত হৈছে ফেঞ্চুৱাত গৈ আছোঁ। মোৰ এটা প্ৰগ্ৰাম আছে, প্ৰগ্ৰাম মানে মোৰ নহয় আমাৰ, মই তাতে সংযোগ কৰোঁ। তাকে মই যে কৈছিলোঁ বহুত ভাল লগা এটা ভিডিঅ' বনাম বুলি। মোৰ লগত কোনে কোনে সংযোগ কৰে, কাক লগ পাব, চবকে মই দেখাই দিম। কোন কোন যাব মোৰ লগত, কোনে নাচিব মোৰ লগত, তাকে গোটেইখিনি মই দেখাম। চাই গৈ থাকিলে ভিডিঅ'টো গম পাই গৈ থাকিব। মই লগচোন আগুৱাই আহি ঘৰ সোমাইছোঁহি। ঘৰ সোমাই এতিয়া অকণ ফ্ৰেছ হওঁ, অকণ ডান্স মানে ৰিহাৰ্চেল কৰি তাৰপিছত যাম আৰু। চাই থাকক, ওলাইছোঁ, নিজে মেকআপ কৰিছোঁ আৰু মোৰ লগত যোনবোৰ ছোৱালী নাচিব সিহঁতো ওলাই আছে, সিহঁতকো দেখাম। চাই থাকক, এতিয়া 10:30 বাজিছে, এতিয়া যাম আৰু প্ৰগ্ৰাম মাৰিবলৈ ওলাই আছোঁ। দুগৰাকী আছে ইয়াতে, দুগৰাকী চিমি, এগৰাকী ফুটু। দেখিছে ন, চব বেলেগ বেলেগ ড্ৰেছ, একদম ডান্সটো চাগে নিশ্চয় বহুত ভালেই হ'ব হয় নহয়। আৰু এগৰাকী আহিছে, বৌয়ে হয়, একদম পুৰা কি ডেন্স মাৰিব গম পাইছে। এখন কি লৈ আছে, সেইটো ডেন্সে মাৰিব। মানে গোটেই 7 জাতি বিহুৱে আছে আৰু ইয়াত, মানে গম পাইছে নহয়, চাই থাকিব দেই। আৰু এগৰাকী আহিছে, একদম দেখিছে নহয়, একদম পকা ধানৰ মাজে মাজে একদম ৰাস্তাত সকলোৱে যাবলৈ সাজু হৈছোঁ। কথা বতৰা পাতি আছে চবেই একেলগে। টেম্পু ভিতৰত ইমান চিঞৰ বাখৰ, ইমান ভাল লাগিছে। 2খন টেম্পু লৈছোঁ, গাৰ্জেন এখনত গৈছে আৰু এখনত আমাৰ ষ্টাফটো গৈছে, বহুত ভাল লাগিছে। আমি ইয়াৰ প্ৰগ্ৰামত উপস্থিত হৈছোঁ। এয়া কিবা কিবি প্ৰগ্ৰাম হৈ আছে, তাকেই চাওঁচোন। এইকেইটা আমাৰ জোঁৱাই, দেখিছানে? এইটো হ'ল হ'বলগীয়া জোঁৱাই, এইটো হ'ল মোৰ জোঁৱাই, এইটো মামা, এজনী হ'ল ভণ্টি, এজনীও মোৰ ভণ্টি, এজনী মোৰ বৌ, চৰি এজন মোৰ মানুহজন, এজনী মোৰ ভণ্টি, বৌ, এজনী হ'বলগীয়া ভণ্টি, হ'বলগীয়া জোঁৱাই। কাম কৰিবলৈ আহি খাইছোঁ, খাব লৈছোঁ। এয়া পাত দিছে, একদম ধুনীয়াকে চব বহি আছে, খাবলৈ।
আপোনালোকে ভাবিব পাৰে ড্ৰেছটো পিন্ধিছে বেলেগ আৰু ভিডিঅ'টো দিছে বেলেগ। একচুৱেলি নহ'ল, ভিডিঅ'টো বনোৱা নহ'ল, অকণমানহে বনোৱা হ'ল, সেইকাৰণে আগৰ ভিডিঅ'টোকে দি দিছোঁ আৰু একে ছেম গানে মই ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। যদি ভাল লাগে লাইক কৰিব আৰু